এদিন এখন ডাঙৰ হাবিত হাবিৰ ৰজা সিংহই দুপৰীয়া সময়ত গছৰ তলত শুই আছিল। গোটেই হাবিখন নীৰৱ, কেৱল পাতৰ মাজত বতাহৰ খৰখৰ শব্দ। সেই সময়তে এটা সৰু নিগনি পোৱালি খেলি ফুৰিছিল। খেলি খেলি আহি সি সিংহ শুই থকা জেগাতে ওলালহি। নিগনিটোৱে খেলোতে খেলোতে ভুলতে সিংহৰ গাত উঠি পৰিল। হঠাতে সিংহৰ টোপনি ভাঙিল। কোনে মোৰ কেঁচা টোপনি ভাঙিলি? আজি তই মোৰ পৰা ক'ত হাৰিবি? নিগনিটো ভয়তে কঁপি উঠিল আৰু সি সিংহক ক'লে, হে মহাৰাজ, মোক মাৰি নেপেলাব। মই সৰু যদিও এদিন আপোনাৰ উপকাৰ কৰিম। সিংহৰ হাঁহি উঠিল। মোৰ উপকাৰ কৰিবি? তথাপিও সিংহৰ মনত দয়া জাগিল আৰু ক'লে, বাৰু যা, আজিলৈ তোক এৰি দিলো। এদিন সিংহ জংঘলৰ মাজত অকলে ঘূৰি ফুৰিছিল। সেই সময়তে সি এখন চিকাৰীৰ জালত পৰিল। কি বিপদত পৰিলো আজি? এতিয়া মোক কোনে বচাব? ইফালে নিগনিয়ে সিংহৰ গৰ্জন শুনা পালে আৰু সেই গৰ্জন ক'ৰ পৰা আহিছে সেইটো বিচাৰি ঘূৰি ফুৰিল। সি দেখা পালে যে সিংহ এখন জালত পৰিছে। সি লগে লগে সিংহৰ ওচৰ চাপি গ'ল আৰু ক'লে, চিন্তা নকৰিব মহাৰাজ, মই আপোনাক সহায় কৰিম। মই মোৰ দাঁতেৰে এই জাল কুটি পেলাম। এই বুলি নিগনিয়ে নিজৰ চোকা দাঁতেৰে জালখন কুটিবলৈ ধৰিলে। অলপ সময়ৰ পাছত জালখন ছিগি গ'ল আৰু সিংহ মুকলি হৈ পৰিল। মুকলি হৈ সিংহই ক'লে, মই আজি বুজিলো, সৰু বুলি কাকো হেয় জ্ঞান কৰিব নালাগে। ইয়াৰ পাছত সিংহ আৰু নিগনি বন্ধু হৈ একেলগে জীৱন কটাবলৈ ধৰিলে। এই সাধুটোৰ পৰা আমি এটা শিক্ষা লাভ কৰোঁ যে কেতিয়াও জীৱনত কাকো সৰু বুলি ভাবিব নালাগে। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।